আজি মোৰ এটি গীতৰ শ্বুটিং চলি আছে। কথাটোৰ মোহিত পাতৰ আৰু খুব ধুনীয়া লোকেশ্যন শিৱসাগৰ জয়সাগৰত। গীতটি কোৰিঅগ্ৰাফ কৰিছে খুব ধুনীয়াকে এমজয় ফুকনে। আৰু অভিনয় কৰিছে দীপশিখা বিবেক। খুব ধুনীয়া হৈছে, আপোনালোকে ভাল পাব, চাব আশা কৰিছো, আদৰি ল'ব। থেংক ইউ। কেনেকুৱা হৈছে ফটো? জেগাটুকুৰা বহুত ধুনীয়া জেগা এডোখৰ। আজি প্ৰথম আহিছোঁ আৰু শ্বুটিং কৰিব পৰা যাব এডোখৰত। দুটা শ্বুটিং একেলগত হৈ আছে, দুটা পাৰ্টি। এটা আমাৰ বিষ্ণে গৈ আছে, এটা আমাৰ চাৰ ধুনীয়া হৈ আছে, ধুনীয়া জেগা গৈ আছে, ঘূৰি গৈ আছোঁ, ভাল লাগিছে আৰু। আজি শ্বুটিং চলি আছে, আমাৰ এমজয় ফুকনে কোৰিঅগ্ৰাফ কৰি আছে আৰু আমাৰ বাইদেউ ছিংগাৰ বাইদেউ আছে। ছিংগাৰ বাইদেউ বহুত ধুনীয়াকৈ গীতটি কণ্ঠদান কৰিছে। গীতটোৰ নাম হৈছে লালুং, মিউজিক লালুং ছোৱালী, চৰি হা। আৰু পিংকলে মিউজিক কৰিছে, বন্ধু পিংকলে মিউজিক কৰিছে। প্লাছ আপোনাৰ আছে আজি বিবেক আছে কাষ্টিঙত আৰু দীপশিখা হয়, দীপশিখাই এক্টিং কৰি আছে। সকলোৱে আদৰি ল'ব বুলি আমি আশা কৰোঁ।